নমস্কাৰ মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আৰু জিবিলাকে জিএনএমৰ সেকেন্ড কাউন্সেলিংৰ কাৰণে ওয়েট কৰি আছিল তোমালোকৰ কাৰণে এই আপডেটটো হয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্সৰ ফালৰ পৰা এটা নটিফিকেশন আহিছে ডিসেম্বৰৰ 18 আৰু 19 তাৰিখে তোমালোকৰ সেকেন্ড কাউন্সেলিং ষ্টাৰ্ট হ'ব জিবিলাক ষ্টুডেন্টৰ ৰেংক 1007 আৰু তুমি জেনাৰেল কেটেগৰীৰ পৰা যদি বিলং কৰা তেনেহলে ডিসেম্বৰৰ 18 তাৰিখে তুমি কাউন্সেলিংৰ কাৰণে যাব পাৰিবা তুমি যদি ইডব্লিউএছ কেটেগৰীৰ পৰা বিলং কৰা তাতে তোমাৰ ৰেংক যদি 50-50 ৰ ভিতৰত হয় তেনেহলে তোমালোকেও ডিসেম্বৰৰ 18 তাৰিখে কাউন্সেলিংৰ কাৰণে যাব পাৰিবা আৰু দিব্যাংগসকলৰ কাৰণে ডেট মেনশন কৰা নাই তো 18 তাৰিখ বা 19 তাৰিখ যিকোনো এটা দিনত যাব পাৰে কাউন্সেলিংৰ কাৰণে 19 তাৰিখে কিমানখিনি ৰেংকৰ পৰা কিমানখিনিৰ ভিতৰত যাব হেখিনি মই ফটাফট কৈ দিছো 19 তাৰিখে তুমি যদি ওবিসি বা এমওবিসি কেটেগৰীৰ পৰা বিলং কৰা তেনেহলে তোমাৰ ৰেংক 1519 ৰ ভিতৰত হয় তোমালোক যাব পাৰিবা টিজিএল XTGL ৰ কাৰণে 1519 ৰ পৰা 2144 ৰ ভিতৰত হয় তাই আহোম ওবিসি এমওবিসি কেটেগৰীৰ যিবিলাক আছে তেওঁলোকে 1519 ৰ পৰা 1701 ৰ ভিতৰত হয় মটক কমিউনিটিৰ 1519 ৰ পৰা 6686 ৰেংকৰ ভিতৰত যদি হয় তোমালোকৰ চুটিয়া সম্প্ৰদায়ৰ সকলৰ ৰেংক যদি 1519 ৰ পৰা 1768 ৰ ভিতৰত হয় তোমালোকেও হেদিনাখন যাব পাৰিবা মানে ৰেংক মৰাণ কেটেগৰীৰ কাৰণে 1519 ৰ পৰা 3228 ৰ ভিতৰত হয় যদি SC 2828 ৰ ভিতৰত হয় যদি ST প্লেন তোমালোকৰ ৰেংক যদি 1671 ৰ ভিতৰত হয় ST হিলছ তোমালোকৰ ৰেংক যদি 2065 ৰ ভিতৰত হয় তো তোমালোকে 19 তাৰিখে কাউন্সেলিংৰ কাৰণে যাব পাৰিবা এটা টোটাল ভ্যাকেন্সি আছে 412 টা জেনেৰেলৰ কাৰণে আছে 159 EWS কেটেগৰীৰ কাৰণে আছে 37 OBC বা MOBC কেটেগৰীৰ পৰা বিলং কৰা সকলৰ কাৰণে 136 আছে তাৰে ভিতৰত টাই আহোমৰ কাৰণে 11 টা চুটিয়াৰ কাৰণে 11 টা টিজিএল বা XTGL তো তোমালোকৰ কাৰণে আছে 20 টা কোচ ৰাজবংশী সকলৰ কাৰণে আছে 14 টা মৰাণ কেটেগৰীৰ কাৰণে আছে 10 টা মটক কেটেগৰীৰ কাৰণে 10 টা তুমি যদি SC কাষ্টৰ পৰা বিলং কৰা তেনেহলে তোমালোকৰ কাৰণে আছে 20 টা ST প্লেন তোমালোকৰ কাৰণে 22 টা আকৌ ST হিলছ তোমালোকৰ কাৰণে আছে 38 টা কাউন্সেলিংৰ কাৰণে তোমালোকে ডকুমেন্টস কি লৈ যাব লাগিব ফাৰ্স্ট তোমালোকৰ 12 ৰ মাৰ্কশিট প্লাস পাস সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট নাই যদিও কথা নাই তোমালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন লৈ গলেও হ'ব তুমি যদি তোমাৰ যদি ইডব্লিউএছ সাৰ্টিফিকেট আছে হেখন লৈ যাব লাগিব আকৌ তুমি কাষ্টৰ পৰা বিলং কৰা যদি কাষ্ট সাৰ্টিফিকেটখন লগতে পিআৰসি হেখনটো মাস্ট বি নিবই লাগিব আৰু তুমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্সৰ আন্ডাৰত যিটো পৰীক্ষা দিছিলা তাৰে যিখন স্কোৰ কাৰ্ড আছে হেখন লৈ যাবা লগতে তোমাৰ পাসপোৰ্ট সাইজৰ ফটো আৰু এই ডকুমেন্টস খিনি তোমাৰ সেলফ এটেস্টেড কৰা হ'ব লাগিব লিংৰ টাইম হৈছে ৰাতিপুৱা 9:30 বজাত ইয়াৰ লোকেশন হৈছে গুৱাহাটীৰ হেংৰাবাৰীত থকা ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস তাতে যিটো স্বাস্থ্য ভৱন আছে তো তোমালোকৰ হে কনফাৰেন্স হলটোত কাউন্সেলিং হ'ব সো হৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু ভিডিওটো চাই যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা লগতে শেয়াৰো কৰি দিবা আৰু এনেকুৱা কিবা ডাউট থাকিলে মোক কমেন্ট বক্সত জনাবা মই যিমানখিনি পাৰো উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম লগতে তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি ভিডিওটো যদি শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ